হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ৰাধা ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে ৰাধাৰ ওচৰলৈ সুদৰ্শনৰ মাক আহিছিল আৰু মাকে মোৰ ল'ৰাটোক জেলত পুলিচে বহুত পিটিছে আৰু ৰাধাৰ ভৰিয়ে হাতে জোৰ কৰি তুমি কেছটো উঠাই লোৱা বুলি ৰাধাক অনুৰোধ কৰিছিল। আৰু তেতিয়া ৰাধাই গাঁৱত ৰাইজ মেল গোটাই আপুনি আৰু খুৰাই মিলি মোৰ লগত কি কৰিছিল সেই সকলোবিলাক কথা মিছা বুলি যদি কয় তেতিয়াহে মই কেছটো উঠাই ল'ম বুলি কৈছিল। আৰু সেইবাবে সুদৰ্শনৰ মাকেও তেনেকৈয়ে কৰিম বুলি কোৱা আপোনালোকে দেখিবলৈ পাইছিল। আৰু আনফালে আপোনালোকে দেখিবলৈ পাইছিলে গৌৰীৰ ককায়েক গৌৰীৰ ওচৰলৈ আহিছিল আৰু ঋষিয়ে গৌৰীক তোমাক লগ কৰিবলৈ কোনোবা আহিছে বুলি কৈছিল। আৰু গৌৰীয়ে ওলাই গৈ ককায়েকক দেখি প্ৰথমতে মতা নাছিল, কিন্তু পাছত ককায়েকে তোৰ বাহিৰে মোৰ কোনোৱেই নাই, তই মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে মই বহুত কষ্ট পাওঁ বুলি কৈছিল। আৰু তেতিয়া গৌৰী আৰু ককায়েকে বহুত কান্দিছিল আৰু গৌৰী আৰু ককায়েকক আকৌ আগৰ দৰে দেখা পাই ঋষিয়ে বহুত ভাল পাইছিল। এতিয়া বাৰু ঋষি সঁচাকৈয়ে গৌৰীৰ প্ৰেমত পৰিছে নেকি বাৰু? এতিয়া বাৰু সঁচাকৈয়ে ঋষিয়ে ৰাধাক পাহৰি যাব পাৰিবনে বাৰু? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব ৰাধা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত। সেইবাবে আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিব। আৰু আজিৰ খণ্ডটোতে আপোনালোকে দেখিবলৈ পাব গৌৰীয়ে ঋষিক মই তোমাক বহুত ভাল পাওঁ সেই বুলি ক'ব। আৰু এতিয়া বাৰু ঋষিয়েও গৌৰীক ভাল পাওঁ বুলি ক'ব নেকি বাৰু? গতিকে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব আৰু আগলৈ এনেকৈ প্ৰমোসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক